এভৰিৱান কমেণ্টিক ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজি আহিছোঁ ঘৰতে কেনেধৰণে পাপৰ বনাব পাৰি আৰু খাব পাৰি। এতিয়া আমি এই ধৰণে পাপৰ বনাবলৈ হ'লে কি ল'ব লাগিব চাওঁ আহকচোন। এয়া হৈছে চাউলৰ গুড়ি, পিঠাগুড়িৰ পাপৰ। দেখিছেনে কিমান ধুনীয়া হৈছে পাপৰটো। আমি এই ধৰণে পাপৰ পুৰিবলৈ হ'লে আমি কি বস্তু ল'ব লাগিব আৰু কেনেধৰণে বনাব লাগিব তাকে আমি এতিয়া চাওঁ আহকচোন ভিডিঅ'টো। এতিয়া লৈছোঁ মই পিঠাগুড়ি। দেখিছেনে কিমানটো পিঠাগুড়ি লৈছোঁ। এতিয়া লৈছোঁ আটা গুড়ি, তাৰ লগতে মিক্স কৰি শুকান পিঠাগুড়ি লৈছোঁ মই। আপোনালোকে যি পিঠাগুড়ি ল'ব পাৰে। এই ধৰণে ৰাখি দিম এতিয়া। তাৰপিছত লৈছোঁ মই এতিয়া জিৰা হাতেৰে পিচি ল'ম ধুনীয়াকৈ। তেনেধৰণে পিচিছোঁ দেখিছে নহয়। তাৰপিছত ল'ম এতিয়া জলকীয়া। ইয়াৰ দেখিছেনে সৰু ডাঙৰ দুইটা মিক্স কৰি মই 10টামান জলকীয়া লৈছোঁ। ডাঙৰ পাত্ৰটোত এতিয়া ঢালি দিম। এইটো দেখিছে নহয় কিমানটো জোখত লৈছোঁ, সেইটো জোখেৰে পানী ঢালিম। এতিয়া ধুনীয়াকৈ পিঠাগুড়ি, আটাগুড়ি আৰু মিক্স কৰি লৈছোঁ। এতিয়া পানী ঢালি দিছোঁ। সেইটো জোখতে পিঠাগুড়ি লোৱা বাচনটোৱে আকৌ পানী 2 কাপ ঢালি দিছোঁ। শুকান পিঠাগুড়ি হ'লে পানীটো বেছি পৰিমাণৰ লাগে। এতিয়া অকণমান দেৰি ঢাকি দিছোঁ। এতিয়া লৈছোঁ পাপৰ খাৰ, তাৰপিছত জিৰা গুড়ি, সোৱাদ অনুসৰি নিমখ দিব। আপোনালোকৰ যিমান পৰিমাণৰ নিমখ খায় সিমানটো দি দিব। ধুনীয়াকৈ মিক্স কৰি ল'ব। মই যেনেধৰণে মিক্স কৰিছোঁ তেনেধৰণে মিক্স কৰিব। এতিয়া পাত্ৰটোৱে ঢাকি দিছোঁ। 10-15 মিনিটমান উতলিবলৈ দিব। তাৰপৰা পিচি লোৱা জলকীয়া গুড়িখিনি দি দিব। এতিয়া দি দিয়া হৈছে পিচি লোৱা জলকীয়াখিনি। এতিয়া ধুনীয়াকৈ ঢাকি দিব। মই ধুনীয়াকৈ ঢাকি দিছোঁ। 10 মিনিটমান উতলিবলৈ দি পিঠাগুড়িখিনি দি দিছোঁ। পিঠাগুড়িখিনি এনেকৈ ধৰণে লৰাই দিব। বাঁহৰ বা কাঠৰ পাত্ৰ হ'লে বেছি ভাল হয় লৰাবলৈ। গোটা হৈ গৈছে হ'লেও কোনো কথা নাই, গোটাবোৰ ভাগি যায়। এনেকৈ লৰাই অলপ গোটা নিচিনা হৈ গৈছে। আপুনি এই ধৰণে লৰাই থাকিব, তেতিয়া গোটাবিলাক ভাগি যাব। এতিয়া দেখিছে নহয় এয়া হৈ গৈছে। আকৌ আৰু অলপমান গৰম ভাপ দি আমি 15-20 মিনিটমান থ'ব লাগিব। এতিয়া টাৱাখন পাতি ল'ব লাগিব। তাৰ ওপৰত পিঠাগুড়ি থোৱা বাচনটো দি দিব লাগিব। এনেকুৱা ধৰণৰ টিচু পেপাৰ 2খন লাগিব। এতিয়া আমি টিচু পেপাৰকেইখন লৈ লৈছোঁ। তাৰ পাছত এতিয়া এয়া গৰম হৈ থকা গেছত দি থোৱা পিঠাগুড়িটো এনেধৰণে লৰাই দিব লাগিব, ভালকৈ যাতে মিক্স হৈ যায়। এই ধৰণে এনেকৈ মিক্স কৰিব লাগিব। দেখিছে নহয় কেনেধৰণে ভাপ হৈ আছে। 10-15 মিনিট পূৰা লাগি যায়। ধুনীয়াকৈ সিজিব লাগিব, নহ'লে পাপৰটো ফাটি যাব পাৰে। আপোনালোকে মছলাবিলাক ভালকৈ মিক্স হৈ যোৱাকৈ এনেকৈ দিব।
তেতিয়া আপোনালোকৰ পাপৰটো ফাটি নাযায়, একেবাৰতে হ'ব। এতিয়া এয়া দেখিছে নহয়, পাপৰখিনি হৈ গৈছে। কাঁহী এখনত উলিয়াই ল'ম অলপমান, তাৰ পৰা তেল অকণমান লগাই লৈছোঁ। এতিয়া আটা মঠাৰ নিচিনাকৈ মঠিব লাগিব। এতিয়া অলপমান উলিয়াই লৈছোঁ, অলপকৈ উলিয়াই লৈছোঁ, বহুত গৰম হৈ আছে। এতিয়া ধুনীয়াকৈ বাতি মানে এনেকৈ মঠিব লাগিব। ধুনীয়াকৈ বাতি এটা লৈ লৈছোঁ, নহ'লে বহুত গৰম হৈ থাকিলে হাতে চুব নোৱাৰি, সেইটো কাৰণে বাতি ব্যৱহাৰ কৰিছোঁ। বৰ ধুনীয়াকৈ মঠিব লাগিব, নহ'লে ফাটি যোৱা চান্স থাকে। এতিয়া মই যি ধৰণে কৰিছোঁ সেইধৰণে কৰিব, তেতিয়া আপোনালোকৰ পাপৰটো ফাটি নাযায়। দেখিছে নহয়, তেল অকণমান হাতত লগাই লৈছোঁ, তাৰ পাছতো গৰম হৈ আছে। এই ধৰণৰ লাডু কৰি লৈছোঁ। আপোনালোকৰ যিমানটো সৰু ডাঙৰ কৰিব বিচাৰে সিমানটো কৰি ল'ব। মই ইমানটো জোখৰ কৰিছোঁ। এতিয়া ধুনীয়াকৈ গোলকেইটা কৰি লৈ গৰম হৈ থকাকৈ হটকেছটোত ভৰাই দিম আৰু গৰম হৈ থাকিব লাগিব। ইয়াত দেখিছে হটকেছটোত ভৰাই দিছোঁ। এতিয়া এটিকৈ ধুনীয়াকৈ মঠিব লাগিব। এয়া দেখিছে নহয়, টিচু পেপাৰখনত লগাই লৈছোঁ মেচিনটোত। মেচিনটো এইটো ঘৰুৱা হয়, আপোনালোকে ঘৰতে, মোৰ এইটো ঘৰুৱা হয়। আপোনালোকে যদি ঘৰত নাই তেতিয়াহ'লে কিনিবলৈ পাব, কিনি ল'ব পাৰিব। এয়া দেখিছে টিচু পেপাৰকেইখনত ধুনীয়াকৈ এৰ খাই যাবলৈ এনেকৈ টিচু পেপাৰকেইখন ব্যৱহাৰ কৰা হৈছে। কি ধুনীয়া হৈছে দেখিছে নহয়। এতিয়া ধুনীয়াকৈ কাপোৰ দি মেলি ধুনীয়াকৈ ৰ'দত দি দিব লাগিব। এতিয়া মই ৰ'দত দি দিম ধুনীয়াকৈ শুকাবলৈ। বাকীকেইটা লাডু এই ধৰণে কৰি ল'ব লাগিব। শুকাবলৈ এনেকৈ দি দিব, 2 দিন ৰ'দত দিব লাগিব। মই 2 দিন ৰ'দত দি দিওঁ ভাল ৰ'দ হ'লে। এতিয়া কি ধুনীয়া হৈছে দেখিছে নহয় পাপৰকেইটা দেখিবলৈ এনেধৰণৰ। এতিয়া আপোনালোকক ট্ৰাই কৰি দেখাম। এয়া দেখিছোঁ কিমান ধুনীয়াকৈ পাপৰ, একদম মানে দোকানৰ পাপৰৰ নিচিনা হৈছে দেখিছে নহয়। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বেল আইকনটো দবাই থ'ব আকৌ নতুন ভিডিঅ' পাই থাকিবলৈ। আজিলৈ বাই বাই।